মছলা চাচ বনাবলৈ প্ৰথমতে মই এটা ব্লেন্ডিং জাৰত 1 ইঞ্চি আদা ঢালি দিছোঁ এটা গ্ৰীণ চিলি ঢালি দিব কাটি কেনে অকমান পদুনা পাতো ঢালি দিব তাৰপিছত 2 টেবুল স্পুন অফ দহি ঢালি দিব এতিয়া আমি ইয়াত 1 গ্লাছ ঠাণ্ডা পানী ঢালি দিম তাৰপিছত 2-3 মান আইচ কিউবছ ঢালি দিব 1 টিস্পুন অফ roasted cumin powder ঢালি দিব অকমান নিমখ ঢালি দিব যেহেতু এতিয়া আমি গোটেইখিনি বস্তু ঢালিলো এতিয়া আমি জাৰটো ঢাকন বন্ধ কৰি ব্লেন্ড কৰি লম এতিয়া মই ব্লেন্ড কৰি আছো এনেটো সব আমাৰ মছলা চাচটো ৰেডি হৈ গ'ল এইখিনি মই এটা গ্লাছত সাৰ্ভ কৰি লৈছো আৰু মই আশা কৰোঁ যে মছলা চাচটো আপোনালোকে গৰম দিনত বনাই কিনে খাই চাব আৰু নিশ্চয় খুব ভাল পাব